এই মিছা মাছটো কেনেকৈ বাছে এতিয়া মই আপোনালোকক দেখুৱাম। প্ৰথমতে এই দাৰিকেইডাল কাটি ল'ব। চাওক মই মিছা মাছটো গুচাই আছোঁ। এইটো প্ৰথমতে এনেকৈ ওপৰৰ হেৰিটো এৰাই দিব, বাকলিটো। তাৰপিছত এনেকৈ ল'ব, লাহে লাহে কৰিব। চাওক এনেকৈ গুচাই দিব, দি পিছৰ এডোখৰ পিছৰ এনেকৈ এইটো টানি দিব, ধুনীয়াকৈ এইটো ওলাই যাব। দেখিছে? পিছত এইটো এনেকৈ কাটি দিব, দি এনেকৈ এইখিনি কাটি দিব মূৰটো। এইটো চব ধুনীয়াকৈ মোৰ এটা গুচোৱা হৈ গ'ল। এতিয়া মই ইয়াত থৈ যাম। চাবলৈ সহজ। এতিয়া এনেকৈ টানি দিব, পিছৰটো ওলাই যাব। চব এতিয়া মোৰ দুটা গুচা হৈ গ'ল। চাওক দেখিবলৈ মাছটো ডাঙৰ, আমি চবেই ভাবোঁ এইটো গুচাবলৈ বহুত সময় লাগিব। তেনেকৈ নহয়, বেছি সময় নালাগে। চাওক এনেকৈ কৰি দিয়াৰ পিছত লাষ্টত এইখিনি এৰাই দিব, দি পিছৰ এইখিনি টানি দিব, পটকৈ হৈ যাব। চাওক মোৰ হৈ গ'ল। এতিয়া মই এইটো কাটি দিম। চাওক এইটো ডাঙৰ মিছা মাছ যে, সেইকাৰণে এনেকৈ বাকলি গুচাবলগীয়া হৈছে। আৰু আমি সৰু মিছা মাছটো আমি তেনেকৈ বাকলি গুচাবলগীয়া হোৱা নাই, আৰু গুচাইও নাখাওঁ যেনিবা। সৰু মিছা মাছটো আমি খালি দাৰিকেইডাল এনেকৈ কাটি দিওঁ, আৰু তেনেকৈ কাটি আৰু ধুনীয়াকৈ পিঁয়াজ সৰহকৈ জলকীয়া ফালি এনেকৈ ভাজি খাওঁ। কিন্তু ডাঙৰটো এনেকৈ খাবলৈ নোৱাৰি যে, চাওক মই গুচাই আছোঁ।
গুচাই গ'ল আৰু এটা আছে গোটেইকেইটা মিছা মাছ গুচাই হৈ গ'ল এতিয়া মই ধুম